বিভিন্ন ধৰণৰ ৰেকৰ্ড কৰি গিনেছ বুকত নাম লিখোৱাৰ কথা আমি প্ৰায়েই শুনো, কিন্তু এই গিনেছ বুক বস্তুটো আচলতে কি সেই সম্পৰ্কে কোনো পৰিষ্কাৰ ধাৰণা নিদিয়ে। বিশ্বৰ দীৰ্ঘতম, বৃহত্তম, ক্ষুদ্ৰতম অথবা দ্ৰুততম এনে ধৰণৰ বিভিন্ন ৰেকৰ্ড সৃষ্টি কৰাৰ বিষয় গিনেছ বুকত সংকলন কৰা হয়। 1955 চনত লণ্ডনত গিনেছ বুকৰ প্ৰথম সংকলন কৰা হৈছিল। গিনেছ বুকৰ প্ৰচলন কৰিছিল নৰিছ আৰু ৰছ নামৰ দুই টুইন ব্ৰাদাৰ্ছে। পৃথিৱীৰ সৰ্বাধিক বিক্ৰী হোৱা কিতাপ গিনেছ বুক সম্পৰ্কে আলোচনা কৰা হ'ব কি কিয় কেনেকৈ এই ভিডিঅ'খনত। গিনেছ বুকত নাম লিখোৱাটো এক ধৰণৰ উন্মাদনাত পৰিণত হৈছে। মানুহে বিভিন্ন ধৰণৰ বিচিত্ৰ কৰ্মকাণ্ড কৰি গিনেছ বুকত নাম লিখাইছে। গিনেছ বুকত নাম উঠোৱাৰ চেষ্টাত মানুহে কি কৰিছে, ইয়াৰ পৰিৱৰ্তে কি কৰা বাকী আছে সেইটো কোৱাটোৱে হয়তো সহজ হ'ব। ৰেকৰ্ড সৃষ্টি কৰাৰ দৰে মূলধাৰাৰ ক্ৰীড়া বা দক্ষতাৰ অধিকাংশ ক্ষেত্ৰত মানুহ ৰেকৰ্ড তৈয়াৰৰ শেষ প্ৰান্তত অৱতীৰ্ণ হৈছে আৰু সেয়ে অদ্ভুত আৰু অপ্ৰয়োজনীয় বিভিন্ন কাম কৰি গিনেছ বুকৰ পাত ভৰি পেলাইছে বিশ্ববাসী। লণ্ডনত প্ৰথম গিনেছ বুক প্ৰকাশিত হ'লেও ইয়াৰ পটভূমি তৈয়াৰ হৈছিল আয়াৰলেণ্ডত। তাৰ গিনেছ নামৰ এটি বিয়াৰ উৎপাদনকাৰী কোম্পানীৰ মালিকৰ ঘৰত বহুকেইজন প্ৰভাৱশালী ব্যক্তি পাখি চিকাৰৰ উদ্দেশ্যে একত্ৰিত হৈছিল। ইউৰোপৰ মাজত চিকাৰৰ উপযোগী সকলোতকৈ দ্ৰুতগতিৰ চৰাই কোনটো তাক লৈ সিহঁতৰ মাজত ভয়ংকৰ বিতৰ্কৰ আৰম্ভ হয়, কিন্তু বিতৰ্ক অৱসানৰ দৰে নিৰ্ভৰযোগ্য কোনো তথ্যসূত্ৰ পোৱা নগৈছিল। সেই সময়ত গিনেছ কোম্পানীৰ মালিক ছাৰ হুই বিভাৰ এনে এটি কিতাপৰ প্ৰয়োজনীয়তা অনুভৱ কৰে য'ত বিভিন্ন বিতৰ্কিত বিষয়ৰ সঠিক তথ্য থাকিব। তেওঁ তাৰ এজন কৰ্মচাৰীৰ ওচৰত নৰিছ আৰু ৰছ নামৰ দুই টুইন ব্ৰাদাৰ্ছৰ কথা শুনে। এই দুই ভাই-ককাই আছিল সাংবাদিক আৰু সৰুকালৰ পৰাই সিহঁত বাতৰি কাকত পঢ়িছিল আৰু কোনো গুৰুত্বপূৰ্ণ তথ্য বা পৰিসংখ্যা চালে তাক কাটি সংৰক্ষণ কৰিছিল। ছাৰ হুই বিভাৰ নৰিছ আৰু ৰছৰ লগত কথা পাতি মুগ্ধ হয়। এক পৰ্যায়ত তেওঁ টুইন ব্ৰাদাৰ্ছক গিনেছ ৰেকৰ্ড কিতাপ তৈয়াৰ কৰাৰ দায়িত্ব দিয়ে। নৰিছ আৰু ৰছ 3 মাহ সময় লৈ 140 খিলাৰ এটি কিতাপ সংকলন কৰে। গিনেছ বুকৰ সেই প্ৰথম সংকলনত ৰেকৰ্ড সৃষ্টিকাৰী বিভিন্ন ঘটনাৰ বিস্তাৰিত বৰ্ণনা আছিল। 1955 চনত ডাঙৰ দিনৰ সময়ত গিনেছ বুকৰ 50,000 কপি ছপোৱা হৈছিল, যি তেতিয়াৰ দিনৰ প্ৰকাশনৰ তুলনাত বহু ডাঙৰ সংখ্যা। কিন্তু সকলোকে অবাক কৰি দি প্ৰথম বছৰতে গিনেছ বুক অফ ৰেকৰ্ডছ ব্ৰিটেইনৰ সকলোতকৈ বেছি বিক্ৰী হোৱা কিতাপ হৈ পৰে। তাৰ মাথো এক দশকৰ মাজত এই কিতাপৰ সংকলন সমগ্ৰ বিশ্ব বজাৰত অন্যতম বেষ্টছেলাৰ কিতাপৰ গৌৰৱ অৰ্জন কৰে। প্ৰতি বছৰ গিনেছ বুকৰ নতুন সংস্কৰণ প্ৰকাশিত হয়। 1972 চনৰ পৰা গিনেছ ৰেকৰ্ডৰ টেলিভিছন অনুষ্ঠানো সম্প্ৰচাৰিত হৈ থাকে। 29 বছৰ ধৰি প্ৰচাৰিত এই অনুষ্ঠানৰ 276টা পৰ্বত বিভিন্ন ধৰণৰ ৰেকৰ্ডধাৰীসকলক হাজিৰ কৰা হৈছে। দেশ-বিদেশৰ অসংখ্য ৰেকৰ্ডৰ ধাৰক গিনেছ বুক নিজেই এক ডাঙৰ ৰেকৰ্ড কৰি পেলাইছে। গিনেছ বুক হ'ল সকলোতকৈ বেছি বিক্ৰী হোৱা কপিৰাইটেড কিতাপ। 1974 চনত প্ৰায় 2.5 কোটি কপি বিক্ৰী কৰি গিনিছ কৰ্তৃপক্ষ এই ৰেকৰ্ড সৃষ্টি কৰে। 2006 চনত গিনেছ বুক অফ ৰেকৰ্ডৰ নাম পৰিৱৰ্তন কৰি ৰখা হয় গিনেছ ৱৰ্ল্ড ৰেকৰ্ড। একেটি বছৰতে গিনেছ ৱৰ্ল্ডৰেকৰ্ড.com ৱেবছাইট যাত্ৰা আৰম্ভ কৰে। 2001 চনত প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠানটোৰ মালিকানা পৰিৱৰ্তন হয়। ইয়াৰ আদি মালিক গিনেছ ৱৰ্ল্ড ৰেকৰ্ড প্ৰতিষ্ঠানটো বিক্ৰী কৰি দিয়ে। ইয়াৰ পাছত একাধিকবাৰ গিনেছ বুকৰ মালিকাধীন পৰিৱৰ্তন হৈছে। 2003 চনত গিনেছ বুকৰ 10 কোটিতম সংখ্যাটো বিক্ৰী হয় আৰু বৰ্তমান সময়লৈকে গিনেছ বুকত 100টাতকৈও অধিক দেশত 37টা ভাষাত 14 কোটি 30 লাখৰো বেছি কপি বিক্ৰী হৈছে। গিনেছ বুক অফ ৰেকৰ্ড জনপ্ৰিয় হোৱাৰ লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ ৰেকৰ্ড গঢ়াৰ বিভিন্ন খবৰ গিনেছ কৰ্তৃপক্ষৰ ওচৰত পাবলৈ আৰম্ভ কৰে। কিতাপটো জনপ্ৰিয় হোৱাৰ পিছত ইয়াৰ বিক্ৰীও বাঢ়ি গৈছে বহুগুণ। সেয়ে মাথো গিনেছ বুকত নাম লিখোৱাৰ বাবে মানুহ বিভিন্ন ধৰণৰ অদ্ভুত ৰেকৰ্ড তৈয়াৰ কৰি থাকে। আনন্দদায়ক বা বিস্ময়কৰ ৰেকৰ্ডৰ খবৰ গিনেছ বুকত প্ৰাধান্য পালেও জনকল্যাণকৰ বহু বিষয়তো গিনেছ বুকে গুৰুত্বপূৰ্ণ অৱস্থান ৰাখিছে।
কোনো ব্যক্তি ৰেকৰ্ডৰ দাবী কৰিলেই সেইটো গিনেছ বুকত লিখা নহয়। গিনেছ কৰ্তৃপক্ষৰ ৰেকৰ্ড মেনেজমেণ্ট টীম যথাযথ পৰ্যালোচনা কৰাৰ পিছতহে সেইটো কিতাপখনত লিখা হয়। ইয়াৰ বাহিৰেও ৰেকৰ্ড গঢ়াৰ ক্ষেত্ৰতো দৈৰ্ঘ্য, ওজন, আয়তন, তাপমাত্ৰা, সময় ইত্যাদি প্ৰয়োজনীয় পৰিমাপৰ বিষয় দক্ষ আৰু পেছাদাৰী ব্যক্তিৰ জৰিয়তে পৰ্যবেক্ষণ কৰা হয়। গিনেছ বুকত দুইভাৱে নাম লিখাব পাৰি। সেইবাবে আপোনাক হয় নতুন ধৰণৰ ৰেকৰ্ড গঢ়িব লাগিব অথবা অতীতৰ কাৰো ৰেকৰ্ড ভাঙিব লাগিব। কিন্তু কোনো বিষয়ত ৰেকৰ্ড গঢ়াৰ পৰিকল্পনা কৰিলে সেই বিষয়ত অতীতত কোনো ৰেকৰ্ড আছে নে নাই গিনেছ ৱৰ্ল্ড ৰেকৰ্ডৰ ডাটাবেছৰ পৰা সেইটো জানিব লাগিব। ৰেকৰ্ড গঢ়াৰ বিষয় নিৰ্ধাৰণ কৰাৰ পিছত গিনেছ ৱৰ্ল্ড ৰেকৰ্ডৰ ৱেবছাইটৰ পৰা আবেদন কৰিব লাগে। আবেদন নিবন্ধিত হোৱাৰ পিছত গিনেছ কৰ্তৃপক্ষ ৰেকৰ্ড ভঙাৰ মানদণ্ড আৰু নীতি সম্পৰ্কে জনাব। গিনেছ বুকত নাম লিখোৱাৰ ব্যাপক চাহিদাৰ বাবে সাধাৰণতে এটি আবেদন প্ৰক্ৰিয়া সম্পন্ন হ'বলৈ কমপক্ষত 12 সপ্তাহ সময় লাগে। কিন্তু কোনোৱে যদি দ্ৰুত সময়ত ৰেকৰ্ড নিবন্ধন কৰাব খোজে সেই ক্ষেত্ৰত প্ৰায় 85,000 টকা ফি প্ৰদানৰ মাধ্যমত মাত্ৰ 5 দিনত আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব। এই টকা খৰচ কৰিলেই যে গিনেছ বুকত নাম উঠিব বিষয়টো কেতিয়াও তেনে নহয়। অতিৰিক্ত টকা দিয়াৰ মাধ্যমত শেষত মাথো আপোনাৰ আবেদনৰ প্ৰক্ৰিয়া দ্ৰুত সম্পন্ন কৰিব। আপুনি যদি নতুন ৰেকৰ্ড সৃষ্টি বা ৰেকৰ্ড ভাঙিব নোৱাৰে সেই ক্ষেত্ৰত আপোনাৰ নাম বিখ্যাত এই কিতাপখনত লিখা নহয়। গিনেছ বুকত নাম লিখোৱাৰ বাবে মানুহ প্ৰতিনিয়ত অদ্ভুত কাজকৰ্ম কৰি গৈছে। নতুন কোনো ধৰণৰ ৰেকৰ্ড সৃষ্টি কৰিব খুজিলে বিষয়টো অন্যান্য ৰেকৰ্ডৰ পৰা কিয় বেলেগ তাৰ সন্তোষজনক ব্যাখ্যা কৰিব লাগিব। কিন্তু সাধাৰণতে 60% নতুন ৰেকৰ্ড সৃষ্টিৰ আইডিয়া প্ৰত্যাখ্যান কৰা হয়। বিশ্বৰ অন্যান্য দেশৰ দৰে ভাৰতবৰ্ষৰো নাম বহুবাৰ গিনেছ বুকৰ পাতত উঠি আহিছে। বিশ্বৰ স্মলেষ্ট লেডি মাৰ্ক ERP LTDৰ দ্বাৰা অধিৱেশনত সৰ্বাধিক লাইভ চোৱা দৰ্শক, আটাইতকৈ ডাঙৰ লাড্ডু, এটা হাতত আটাইতকৈ দীঘল আঙুলিৰ নখ, প্ৰতি মিনিটত খোৱা আটাইতকৈ বেছি কৃমি, নাকৰ সৈতে দ্ৰুততম টাইপিং, পৃথিৱীৰ আটাইতকৈ দীঘল পাগুৰি ইত্যাদিকে ধৰি বহু ৰেকৰ্ড আছে ইণ্ডিয়াৰ। গিনেছ বুকত নাম লিখোৱাৰ দৰে নোবেল বঁটা সম্পৰ্কে আমি বহুবাৰ শুনিছোঁ। নোবেল প্ৰাইজ পৃথিৱীৰ সন্মানজনক পুৰস্কাৰসমূহৰ মাজত সকলোতকৈ উল্লেখযোগ্য। নোবেল পুৰস্কাৰ কি আৰু কেনেকৈ ইয়াৰ প্ৰচলন হৈছিল সেই সম্পৰ্কে জানিব খুজিলে কি কিয় কেনেকৈৰ এই ভিডিঅ'খন চাব পাৰে। কি কিয় কেনেকৈ চেনেলখনত আপুনি নতুন হ'লে আমাৰ অন্যান্য ভিডিঅ'সমূহ চাবলৈ পাহৰি নাযাব। পৰৱৰ্তী ভিডিঅ' আপলোড হোৱাৰ লগে লগে চাব খুজিলে কি কিয় কেনেকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰক। আজিলৈ ইমানেই। পুনৰ দেখা হ'ব নতুন এটি আনন্দদায়ক ভিডিঅ'ত।